হাই গাইজ, আপোনালোকৰ খবৰ কেনেকুৱা? মোৰ খবৰ ভাল দিয়ক। আজি এটা বস্তু দেখাম আপোনালোকক, আপোনালোকে চাবচোন দেই। মোৰ আগৰজনীৰ, মই মানে এতিয়াৰজনী এতিয়া এনেকুৱা, আৰু আগতে মই কেনেকুৱা আছিলোঁ আপোনালোকক দেখাম। আজি মানে কিবা বস্তু বিচাৰি থাকোঁতে এই ফটোকেইখন পালোঁ। আপোনালোকক দেখাই আছোঁ দেই, আপোনালোকে চাই কেনে নাহাঁহিব আকৌ। মই আগতে কেনেকুৱা আছিলোঁ আৰু এতিয়া কেনেকুৱা আছোঁ দেখাই দি আছোঁ আপোনালোকক, চাব আপোনালোকে। ফটোকেইটা মানে দেখিয়ে ভাল লাগি গ'ল আৰু চালোঁ, কিবা বস্তু বিচাৰি থাকোঁতে পাই গ'লোঁ। আগৰ ফটো দেখাই দি আছোঁ ৰ'বা, এইয়া দেখিছানে? আগতে মই এনেকুৱা আছিলোঁ ৰ'বা, মই ভালকৈ বেক কেমেৰা কৰি আপোনালোকক দেখাই দি আছোঁ। আপোনালোকে চাব আৰু চাই কেনে নাহাঁহিব, কেনেকুৱা দেখি। আগৰজনী ভাল দেখা আছিলোঁ নে এতিয়াজনী ভাল দেখা হয় আপোনালোকে ক'বচোন। এয়া দেখাব খোদা ফটো, এয়া আগৰ ফটো। মানে কেনেকুৱা লগা আছিলোঁ মই, দেখি কেনে নিজে হাঁহি উঠিছে ফটোকেইটা দেখা পাই। আগৰজনী কেনেকুৱা আছিলোঁ আৰু এতিয়া কেনেকুৱা শকত আপত হ'লোঁ। আগতে ভাল আছিল, একদম ধুনীয়া, আৰু ইমান এটা শকত নাছিলোঁ আগতে। এই কপি আৰু আছে কপি, আৰু এই কপি, এই দুকপি। আজি কিবা বস্তু বিচাৰোঁতে পাই গ'লোঁ মোৰ মানে ফটো এলবামত। ওচৰৰ পৰা দেখাই দিছোঁ আপোনালোকে ক'বচোন কেনেকুৱা আছিলোঁ, আগতে ভাল আছিলোঁ নে এতিয়া ভাল আছিলোঁ। এয়া দুটা ধুনীয়াকৈ দেখাই দিলোঁ। আৰু এটা ফটো আছে মোৰ মানুহজনৰ। সেইজন মোৰ মানুহজন। আগতে আৰু ধুনীয়া শকত আপত আছিল, এতিয়া অলপ ক্ষীণাইছে, আগৰ সেই স্বাস্থ্যটো নাই। এয়া পাছপোৰ্ট ফটো, আৰু এইকেইটা মই। এইকেইটা ফটো মোৰ আৰু একদম ধুনীয়াকৈ, মোৰ মতে আগতে ধুনীয়া দেখা আছিলোঁ, এতিয়া বেছি শকত হৈ গ'লোঁ আৰু বিয়া হোৱাৰ পিছত। এই কেইটা ফটো প্ৰায় হাই ছেকেণ্ডেৰী পঢ়ি থাকোঁতে কিবা কামত লগা হৈছিল, তেতিয়া উঠাইছিলোঁ এইকেইটা ফটো। তেতিয়া স্বাস্থ্য আৰু এতিয়াৰ স্বাস্থ্যৰ মাজত বহুত ডিফাৰেঞ্চ হৈ গ'ল। আপোনালোকে ক'বচোন কোনজনী এতিয়াৰজনী ভাল লাগে, এনে আগত ফটোত থকা কেইজনক এইকেইটাক ভাল লাগে। দেখাই দিলোঁ, আগৰ স্মৃতি পাই গ'লোঁ। দেখিয়ে মানে ভাল লাগি গ'ল মনটো, আৰু মই বোলো আগতে এনেকুৱা দেখা আছিলোঁ আৰু এতিয়া কেনেকুৱা শকত আপত হৈ গ'লোঁ। দিয়া হ'ব দিয়া, আপোনালোকে ক'বচোন কেনেকুৱা আছিলোঁ মই আগতে।